এঠাইছে আপোনাৰ থানা চাৰ্জ দি থৈ গৈছে চাৰ্জ লৈ এয়াহে এতিয়া টেনচন মাই ডগ চকু ডাঙৰ কৰিবলৈ কি হ'ল মই বহুত আবেগিক হৈ গৈছো ছা আবেগিক কিয় হৈছ আপোনাক যে চাৰ্জ দিছে গৰমত শুন ঐ কিয় এনেকে কান্দিছ চা এইফালে চাচোন কি দুখ কৰিলো মই ঐ কি হ'ল আজি বহুত দুখ লাগিছে ছা কি হ'ল মোক কচোন আচাইছে আপোনাৰ থানা চাৰ্জ দি থৈ গৈছে বহুত দুখ লাগিছে তাৰ মানে তই ভাল পোৱা নাই ন মোক চাৰ্জ দিয়া ভাল পাইছো বহুত ভাল পাইছো তেতিয়াহ'লে কিয় কান্দিছ এইটো বেয়া দুখ লগাটো নহয় ছা এইটো ভালৰ দুখ লগাটো আনন্দত যে কেতিয়াবা চকু দি লিক মাৰে হ'ব দে মই যদি থানাৰ চাৰ্জাৰ তোকো মই এছিষ্টেণ্ট চাৰ্জাৰ বনাম আমাৰ একো নাছে আমাৰ জীৱনটো এনেকে যাব কিয় তেনেকে কৈছ শুন তোৰনো কিমান বয়স হৈছে হ'ব যা তই অন্নবৰত মোৰ লগত থাকিবি মোক সহায় কৰি যাবি হ'ব আছো এতিয়া মই আপোনাৰ লগতে আছো ভাল দিব ছা কি অসভ্যালি কৰিছ এইটো মোৰ দায়িত্ব ছা অসভ্যালি কৰাটো তোৰ দায়িত্ব যদি ভৰিখন ভাগিলহেঁতেন সেইটোও মোৰ দায়িত্ব ছা ভৰি ভাঙাটোও তোৰ দায়িত্ব ইয়াৰ পৰা লৈ যোৱাটো মোৰ দায়িত্ব ছা এইবিলাক বেছি দায়িত্ব পালন কৰি নগুৰ নাগতি নকৰিবি দে ধোৱা খুলীয়া আহক ছা কি গৰম লাগিছ গৰমত সদায় মালটো ধুব লাগিছে ছা কি মালটো গা ধোৱাৰ কথা কৈছো ঘৰত গা ধুই আহিছো চাওঁ এইবোৰ কি কৰিছ গৰমত পানী খানি দিলে আকৌ ৰিলেক্স পাইছে নেলাগে মই কোৱা নাই জানো ঘৰত ৰিলেক্স হৈ আহিছো বুলি চব অফিচতে এচি লগাব পাৰে আমাৰ থানাতহে এচি এটা লগাব নোৱাৰে গৰমটো যেন চবৰে বেলেগ বেলেগহে আমাৰ থানাত ফেন চলিয়ে আছে ভল্টেজ নাই মই পাই আছো দে মোৰ ফালে ঘূৰাই স্পীড বঢ়াই দে পিছফালে আছে আচল ষ্টেবিলাইজাৰ তই ভল্টেজ কাটি আছে এইফালে আঁতৰি যা গৰমত মৰিছো মাথাটো গৰম কৰি আছে আপোনাৰ মাথা গৰম হৈ উতলি আছে কি কৰ চাওঁ নালাগে দে অকণ বেছিহে দিছো নালাগে মোৰ গৰম লগা নাই যা গ'ল কাৰেণ্টটো গ'ল মইহে বন্ধ কৰি দিছো ছা তই কিয় বন্ধ কৰি দিছ আপোনাৰ যে ঠাণ্ডা লাগিছে বুলি কৈছে এইটো বেয়া এইটো পাগল আপুনি কৈছে ঠাণ্ডা লাগিছে লুটু ফাইলটো বিচাৰোতে তোৰ ইমান সময় লাগে নে ইমান সময় লাগিছে যে ঐ তুমি যোৱাচোন মাজত এনে টেপেচকে মাত দি নাথাকে মোহনে যেন মাত দিবই দে বিচাৰ সোনকালে বিচাৰ ঠিক আছে সময় নাছে তই যাচোন যা এইষা আকৌ আপুনি কি ক'লে চা মই আকৌ ক'লে যাব লাগিব দে মই যাওঁ দে বিচাৰ বেয়াকে লাজ দিলে দেই কাক বেয়াকে কৈছে দেই গুড মৰ্নিং ছাৰ কেকেদা চুচ তুমি এনে মই কি বেয়া পাওঁতো জানা চাগে তিতা কেৰেলা ভাজি চালানী মাছ বেছি মিঠা চাহ এইবোৰ কি আপুনি যি বেয়া পায় তাকে কৈ দিছে ডিমৰ থাপৰ কেনেকুৱা ব্যৱহাৰ কৰিছে মূৰৰ কলি ছিঙিব লাগে কেইটামান বাজিল এতিয়া 9:30 মই এনে যিমান দিন চাৰ্জত থাকো টাইমটো মেইনটেইন কৰিবলৈ চাবা নহ'লে যেন চাকৰিডাল খামগে আৰু তুই আমাৰ চাকৰি খাবি চাই খাব মই খালি কৈ দিছো ই খোৱাৰ আগত টেষ্ট কৰি দিব সৰি কেকেদা সৰি ছাৰ আমি মানে ট্ৰাফিক জামত ফাঁচি গৈছিলো একো নাই তুমি সৰি কৈছা ক্ষমা খুজিছা ভাল পাইছো একো নাই আমি ক্ষমা খোজা নাই আমি জাষ্ট সৰি কৈছো মোৰতো কিবা নেকলেছ কৰা নিচিনাহে লাগিছে সি ফাইল এটা বিচাৰি আছে লুটুকনে পোৱা নাই তুমি অকণ হেল্প কৰি দিয়া ওকে ছাৰ এতিয়া আমি ক'ত যাম বাথৰুম ছাৰ গৈ কি কৰিবি মই এছিষ্টেণ্ট আছো আপুনি আছে য'ত মই আছো ত'ত সেই দুটাই কি কৰি থাকে CID কৰ ইহঁতে কিতা তুকাৰে কি বিচাৰি আছ এই নীলা ৰঙৰ কিবা ফাইল এটা তাকে বিচাৰি পোৱা নাই ৰবাচোন আমি বিচাৰি দিওঁ নালাগে মই বিচাৰিম দুইটা ফুটফুট কথা পাতি কাম কৰি আছে পিতাই তই বেছি কথা কৈ আছ কিন্তু চাবি আকৌ কোনোবা দুইটা কাম তোরে ভিটামিন মাতাত বাড়িয়ে ইয়া কি ভিটামিন মাৰি আছে
আচ্ছা তুই আজি সেইটা দাই ফাইছা হ'ল অলপ টাইম। আমি আজি বহুত বেয়াকে ট্ৰাফিক জামত ফাঁচি গৈছো জানা হ'ব তুমি দেই ফাইলকেইটা বিচাৰাচোন যোৱা। আৰে বিচাৰিম কিন্তু হঠাৎ আখম হ'ব কথা পিছত পাতিবা, আগতে ভালটো বিচৰা না। এতিয়া কম কোৱা। তোক আজি বহুত হেণ্ডচাম লাগিছে হাঁচা হৈছো বিশ্বাস চাওঁ কৰ। চাওঁ চাওঁ মই এইটো ৰুমলৈ যাম হাইয়া এতিয়া 4টা ফাইল কেনেকৈ ৰেডি কৰি দিলোঁ নকৰোঁ কাৰণেহে যাহা চাৰ্জৰ দায়িত্ব পাই গ'লোঁ সেয়া ৰেডি। হৈছা পপুকন চাই খাটেছি বাইদেউ কি ফুচ কথা হয় নেকি? হৈছা আৰু মুখলৈ চাওক কি এইটো যি মিচিকিয়া হাঁহি তাৰমানে মই যে সিহঁতক দায়িত্বটো দিছোঁ সেইটো কৰা এই নাই। কামৰ একো ধান্দাই নাছে অ' হোৱাট হোৱাট চা এই সিহঁতক মই মাতিছোঁ বুলি ক বজাব তই মাতচোন আগতে। ঠিক আছে ধেমালি কৰি থাকোঁতো সেইকাৰণে নেমানা হৈছে বাৰু। আমি কথা পাতি আছো বুলি আপোনাক কোনে ক'লে? কোনে ক'ব আৰু কৈছে মই সেইটো মোৰ দায়িত্ব চা কি মিছা মিছি কথা ছাৰৰ আগত খোৱাটো তোৰ দায়িত্ব মোৰ দায়িত্ব চা চাহ ভাই ভনীহঁত নাও আই এম দ্য থানা ইন ইনচাৰ্জ। তহঁতে মোৰ লগত খেলি মেলি নকৰিবিচোন, অলপ হেল্প কৰ মোক। মইতো চাৰ্জ লোৱাৰ পৰা থানাখন সুন্দৰকৈ চলাই আছোঁ। এতিয়া চাহ মই চাৰ্জ লোৱাৰ পৰা এই এলেকাটোত চুৰি চাপৰাচি কিবা হৈছে নেকি? ক'তো একো ডকাইতি চকাইতিওতো হোৱা নাই। এক মিনিট দে। হেল্ল' ছাৰ এই মাত্ৰ মোৰ ঘৰত ডকাইতি হৈছে ছাৰ। কি কথা কয়? ইমান কনফিডেঞ্চত কৈছে, কোনোবাই ধেমালিওতো কৰিব পাৰে। ছাৰ মোৰ ঘৰত ডকাইতি হৈছে ছাৰ। ইয়াৰ পিছত আৰু বেলেগ কনফিডেঞ্চৰ কথা কি থাকিল ছাৰ? নাই হ'ব নোৱাৰে, মই চাৰ্জত আছোঁহে এতিয়া। বিশ্বাস কৰক ছাৰ, মোৰ ঘৰত ডকাইতি হৈছে। কি হৈছে চা হৈছা চা হৈছা ৰনা অ' হৈছা চা হৈছা ৰাম অ' হৈছা চা হৈছা ছাৰ নথকা অৱস্থাত ডকাইতি হৈছে। মোক সুদাই এৰিবনে? কেনেকৈ ধৰিব পাৰি সিহঁতক? হৈছা চা হৈছা চা হৈছা শুন মই অকণমান টেনশ্যনত আছোঁ দেই। অ' তেতিয়াহ'লে ইয়াত কিয় ফালিছে চা কি তেচাটো ইয়াত যে ফালিছে থানাত ফালো দুইটাই ফালো তই এইবিলাক বুজি নাপাবি মোহন। হ'ব চা গড কথাটো আপুনি মোক বুজাই দিয়কচোন চা চা এইটো আজি মোৰ পিছত নদৌৰিলে দেখোন। কি কথা? কাৰ কনফিডেঞ্চ কম দেখিছে আপুনি? নিজে ইনভেষ্টিগেশ্যন কৰিবলৈ গৈছোঁ হে আপোনাৰ ঘৰত, আৰু আমি পুলিচে আমাৰ আওতাত থাকি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ তো আমি জানো। হেল্ল' শুনক, ইমান উত্তেজিত নহ'ব আপুনি। ডকাইটি আপোনাৰ ঘৰত ডকাইটি কৰাৰ আগত আমাক ফোন কৰি লৈছিল নেকি? কৰি আছোঁ তো, আমি চিনি পাওঁ নেকি ডকাই? এই চিনি পাইছে অ' মুখত ক'লা কাপোৰ হাতত দা আছে। চাওক আমি এতিয়াও আপোনাৰ কামটোতে আছোঁ, এতিয়াও মই নিজে আমি সোধপোছ কৰি আছোঁ। আপুনি শুনিব, জেৰা চলি আছে। মোক দেখি কিয় পলাইছিলি তই পুলিচক? ক'ত মই আপোনাক দেখি পলাইছে? আপুনিহে চোন মোক দেখি পলাইছে। আৰ্মছ আছে বুলি ভাবিছিলোঁ মই। কিয়? আপুনি ৰাখক, জেৰা চলি আছে, ৰাখক। তই আজি নপলালি কিয়? আপোনাৰ এছিষ্টেণ্ট কাৰণে নপলাইছোঁ। এছিষ্টেণ্ট হ'লে পলাব নোৱাৰে। আপুনি যে ধৰিছে, আপোনাক যদি পিছৰ পৰা আক্ৰমণ কৰিছে, মইতো আক্ৰমণ কৰিছোঁ। আক্ৰমণ মানে পোৱা লাগিম চা আজি বেঙেনা দি দিলি পুৰা।